বন্ধু বান্ধৱীসকল আপোনালোকক গভৰ্ণমেণ্ট জব আপডেট নিউজ চেনেলটোলৈ প্ৰথমে স্বাগতম জনাইছোঁ 2019 বৰ্ষৰ চৰকাৰী চাকৰি 4103টা পদ মুকলি হৈছে ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়াত এই ভেকেন্সিৰ বাবে অফিচিয়েল নটিফিকেশ্যন আহিছে আৰু এই ভেকেন্সিৰ কাৰণে 28 তাৰিখৰ পৰা অনলাইন ষ্টাৰ্ট হ'ব আৰু আমাৰ অসমৰ কাৰণে স্পেচিয়েলি পদ আছে অৰ্থাৎ আপোনালোকে নিজৰ ৰাজ্যতে সংস্থাপন পাব গোটেইকেইটা পদ চাই লওঁ এই ভিডিঅ'টোৰ দ্বাৰা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকৰ যিটো নটিফিকেশ্যন আহিছে হেতু ফুড কৰ্পোৰেশ্যন অফ ইণ্ডিয়াৰ পৰা আহিছে এডভাৰটাইজমেণ্ট নং ইয়াতে দিয়া আছে 01/2019 FCI কেটেগৰী 3 ইয়াতে জোন ওয়াইজ ৰিকুৱাৰমেণ্ট আছে প্ৰথমে আছে জুনিয়ৰ ইঞ্জিনিয়াৰিং সিভিল ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল মেকানিকেল ইঞ্জিনিয়াৰিং এছিষ্টেণ্ট গ্ৰেড 2 আৰু ষ্টেনো গ্ৰেড 2 টাইপিষ্ট এণ্ড এছিষ্টেণ্ট গ্ৰেড 3 জেনেৰেল একাউণ্টছ টেকনিকেল ডিপোট ইয়াতে আপোনালোকৰ আছে জোন ওয়াইজ এণ্ড পোষ্ট ওয়াইজ ভেকেন্সিজ আছে ইয়াতে জোন ওয়াইজ ভেকেন্সিজ আছে প্ৰথমে আছে নৰ্থ জোন আপোনালোকে নৰ্থ জোনৰ বন্ধু বান্ধৱীসকলে নৰ্থ জোনত চাই ল'ব আৰু আপোনালোকে দিয়া আছে ইয়াতে নেক্সট সাউথ জোনৰ বন্ধু বান্ধৱীসকলে সাউথ জোনত চাই ল'ব নিজৰ আৰু ইষ্ট জোনৰ বন্ধু বান্ধৱীসকলে ইষ্ট জোনত চাই ল'ব নেক্সট দিয়া আছে ৱেষ্ট জোনৰ বন্ধু বান্ধৱীসকলে ৱেষ্ট জোনত চাই ল'ব আৰু শেষলে এইটো এনি জোন এইটো হৈছে নৰ্থ ইষ্ট জোন আমাৰ নৰ্থ ইষ্টসকলে ইয়াতে নৰ্থ ইষ্টত চাব লাগিব ইয়াতে পোষ্ট ওয়াইজ দিয়া আছে প্ৰথমে জুনিয়ৰ ইঞ্জিনিয়াৰিং পোষ্টবোৰ দিয়া আছে নৰ্থ ইষ্ট জোনৰ ইয়াতে আপোনালোকে বন্ধু বান্ধৱীসকলে এপ্লাই কৰিব পাৰিব ইয়াতে মুঠ পদ আছে 291টা পদ আছে যথেষ্ট পদ ডাঙৰ এডভাৰটাইজমেণ্ট হয় 2019 বৰ্ষৰ আপোনালোকে এপ্লাই নিশ্চয় কৰিব নোট দিয়া আছে নাম্বাৰ অফ ভেকেন্সিজ মে ভেৰি এজ পাৰ এডমিনিষ্ট্ৰেটিভ এক্সিজেন্সিজ অফ FCI আপোনালোক দেখুৱাম কোৱালিফিকেশ্যন কিমান লাগিব ক'ত ভেকেন্সিজৰ দেখুৱাম ভেকেন্সিজ ইয়াতে প্ৰথম দিয়া আছে ইয়াতে কোৱালিফিকেশ্যন দিয়া আছে জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ কাৰণে পোষ্ট কোড এ ইয়াতে ডিগ্ৰী কোৱালিফিকেশ্যন লাগিব ডিগ্ৰী ইন চিভিল ইঞ্জিনিয়াৰিং অৰ ডিপ্ল'মা ইন চিভিল ইঞ্জিনিয়াৰিং উইথ 1 year এক্সপিৰিয়েঞ্চ আৰু জুনিয়ৰ ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেল মেকানিকেল গ্ৰেড পোষ্ট বি কাৰণে ডিগ্ৰী ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং অৰ মেকানিকেল ইঞ্জিনিয়াৰিং অৰ ডিপ্ল'মা ইন ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং অৰ মেকানিকেল ইঞ্জিনিয়াৰিং উইথ 1 year এক্সপিৰিয়েঞ্চ ইন দি কেছ অফ ডিপ্ল'মা হোল্ডাৰ্ছ অনলি এক বছৰৰ এক্সপিৰিয়েঞ্চৰ প্ৰমাণপত্ৰ লাগিব ডিগ্ৰী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিঙৰ আৰু মেকানিকেল ইঞ্জিনিয়াৰিঙৰ কাৰণে আৰু ষ্টেনো গ্ৰেড 2 কাৰণে গ্ৰেজুৱেট এলং উইথ O level qualification of DOE ACC and speed of 40 আপোনালোকে 1 মিনিটত 40টা ৱৰ্ড বা 80টা ৱৰ্ড টাইপ কৰিব লাগিব আৰু এজি মানে এছিষ্টেণ্ট গ্ৰেডত হিন্দী এটা ডি এছেঞ্চিয়েল ডিগ্ৰী অফ ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ হিন্দী এজ দি মেইন ছাবজেক্ট আৰু প্ৰফিচিয়েঞ্চি ইন English 1 year experience of translation from English to Hindi and vice versa আৰু টাইপিষ্টৰ কাৰণে গ্ৰেজুৱেট অৰ ইকুইভেলেণ্ট 30 WPM স্পীড ইন হিন্দী টাইপিং 30টা ৱৰ্ড মিনিটত আপোনালোকে হিন্দী টাইপিং কৰিব লাগিব আৰু AG3 জেনেৰেল গ্ৰেজুৱেট ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ proficiency in use of computers গ্ৰেজুৱেট ডিগ্ৰী হ'ব লাগিব AG3 একাউণ্টছৰ কাৰণে আপোনালোকে বেচেলৰ অফ কমাৰ্চ ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ proficiency in use of computers ইয়াতে কমাৰ্চৰ ষ্টুডেণ্টৰ বেচেলৰ হ'ব লাগিব AG3 টেকনিকেলৰ কাৰণে BSc in agriculture from a recognized university BSc with any of the following subject from a recognized university botany zoology biotechnology biochemistry microbiology food science হ'ব লাগিব ইয়াতে আপোনাৰ ডিপোট AG3 এছিষ্টেণ্ট গ্ৰেডত আছে গ্ৰেজুৱেট ডিগ্ৰী ইন এনি ডিচিপ্লিন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি উইথ প্ৰফিচিয়েঞ্চি ইন ইউজ অফ কম্পিউটাৰ্ছ ইয়াতে নোট দিয়া আছে এ কেণ্ডিডেট কেন এপ্লাই ইন এনি জোন one zone only, this is either north
জোন অৰ সাউথ জোন অৰ এষ্ট জোন অৰ ৱেষ্ট জোন অৰ নৰ্থ ইষ্ট আপোনালোকে এজন ক্যান্ডিডেটে অকল এটা জোনতহে এপ্লাই কৰিব লাগিব আৰু ইয়াতো সেকেন্ডত দিয়া আছে এ ক্যান্ডিডেট ক্যান এপ্লাই অনলি ফৰ এনি ওয়ান অফ দি পোষ্ট কোড ওয়ান এটা কোড পোষ্টতহে দিব লাগিব আৰু আপোনালোকে এটো যেটো এপ্লিকেশন অনলাইনতহে অকল কৰিব লাগিব অনলাইন কৰিব লাগিব আপোনাৰ ইয়াতে এজ ইলেকশন দিয়া আছে আপোনালোকে নটিফিকেশন মই ডেসক্ৰিপশনত নটিফিকেশনৰ লিংক দি দিম আপোনালোকে তাতে গৈ ভালদৰে চাই ল'ব আমাৰ প্যাটাৰ্ন অফ অনলাইন টেষ্ট আপোনালোকৰ ফেজ 1 আৰু ফেজ 2 এক্সাম হ'ব প্ৰথমে দি অনলাইন এক্সামৰ ফেজ 1 shall be common irrespective of the post the test structure for phase 1 online exam is a follow এটা আপোনাৰ name of the post English language number of question 30 টা আহিব maximum marks 30 নম্বৰ আৰু duration 20 মিনিট দিব আপোনালোকক ভাৰ্সন ইংলিশ আৰু reasoning ability 35 টা question আহিব আৰু maximum marks 35 আৰু duration ইয়াতে সময় দিয়া হ'ব 20 মিনিট আৰু the language দিয়া আছে আৰু numerical aptitude দিয়া আছে 35 টা আৰু marks 35 নম্বৰ 20 মিনিট দিয়া হ'ব আৰু টোটাল আপোনাৰ 60 মিনিট দিয়া হ'ব আৰু marks 100 আৰু phase 2 কাৰণে আপোনালোকৰ one exam paper হ'ব paper 1 only AG3 general আৰু AG3 depot দিয়া আছে টাইপিষ্ট হ'ব আপোনালোকৰ ডেসক্ৰিপশনৰ লিংকটো দি দিম আপোনালোকে তাতে গৈ ভালদৰে চাই ল'ব এটা মই ক'বলৈ হলে বহুতো সময়ৰ প্ৰয়োজন হ'ব আজিলৈ ইমানেই যদিহে মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেন্তে সাবস্ক্ৰাইব কৰি ল'ব কিয়নো লেটেষ্ট গভৰ্ণমেণ্ট অথবা কোনো চৰকাৰী চাকৰি নটিফিকেশন পাই থাকিবলৈ আৰু যিমান পাৰে বন্ধু বান্ধৱীসকলৰ লগত শ্বেয়াৰ কৰিব আৰু গ্ৰুপবোৰতো শ্বেয়াৰ কৰি দিব কিয়নো তেওঁলোকো গম পায় যাতে এই ভেকেন্সিছৰ জবৰ কথা আজিলৈ ইমানেই আকৌ নেক্সট ভিডিঅ'টো লগ পাম থ্যাঙ্কস ফৰ ওয়াচিং জয় অসম